Hello student, যি পঢ়ু সব মনত ৰাখিব পাৰিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজিৰ এই ভিডিঅ এনে কিছুমান বৈজ্ঞানিক পদ্ধতি যোনখিনি তোমালোকে ফলো কৰি যদি পঢ়া তোমালোকে লাইফ টাইমৰ কাৰণে যি পঢ়িবা সব মনত ৰাখিব পাৰিবা গতিকে তোমালোকে ভিডিঅটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅটো তোমালোকে চাই যোৱা তেতিয়াহে তোমালোকে বুজিব পাৰিবা লগতে ছাত্ৰ ছাত্ৰীসকল নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা তো ছাত্ৰ ছাত্ৰীসকল বলা আমি ভিডিঅটো আৰম্ভ কৰো তো তোমালোকে পঢ়া মনত ৰাখিবৰ কাৰণে এই কিছুমান বৈজ্ঞানিক পদ্ধতি তোমালোকে ফলো কৰিব পাৰা আৰু এই বৈজ্ঞানিক কৌশলখিনি তোমালোকে যদি ফলো কৰা তোমালোকে যি পঢ়িবা সব মনত ৰাখিব তো ছাত্ৰ ছাত্ৰীসকল প্ৰথম কৌশলটো হৈছে তোমালোকে প্ৰথমতে তোমালোকৰ পঢ়া এটা হেবিট বনাই লবা তোমালোকে এনেকুৱা নকৰিবা যে আজি আমি 5 ঘন্টা পঢ়িলো কাইলৈ নপঢ়ু এনেকুৱা নকৰিবা ডেইলি ৰেগুলাৰলি তোমালোকে পঢ়িবা আৰু তোমালোকে পঢ়া এটা হেবিট বনাই লবা যদি আজি 2 ঘন্টা পঢ়িছা কাইলৈ আকৌ তোমালোকে 2 ঘন্টা এটলিষ্ট পঢ়িবা যদি পাৰা আৰু টাইম ইনক্ৰিজ কৰিবা কিন্তু এটলিষ্ট 2 ঘন্টা পঢ়িবা এনেকে কন্টিনিউ তোমালোকে ডেইলি পঢ়িবা আৰু ডেইলি পঢ়াৰ এটা হেবিট বনাবা আৰু তোমালোকে এই হেবিটটো যেতিয়া বনাবা তেতিয়া কিন্তু তোমালোকে পঢ়াৰ প্ৰতি আগ্ৰহী হৈ পৰিবা আৰু যেতিয়া তোমালোকে পঢ়াৰ প্ৰতি আগ্ৰহী হবা তেতিয়া তোমালোকৰ মাইণ্ডৰ কনসেন্ট্ৰেচন পাৱাৰটো বহুত হাই লেভেলৰ থাকিব আৰু যেতিয়া তোমালোকৰ কনসেন্ট্ৰেচন পাৱাৰ হাই থাকিব তেতিয়া তোমালোকে যি পঢ়িবা সহজতে তোমালোকৰ ব্ৰেইনে কেচ কৰিব পাৰিব তাৰ কাৰণে তোমালোকে পঢ়াটো এটা হেবিট বনাবা তাৰ পিছত নেক্সট 2 নম্বৰ কৌশলটো হৈছে তোমালোকে যি পঢ়িবা মুখস্থ নকৰিবা তোমালোকে যি পঢ়া ভালকে বুজি পঢ়িবা তোমালোকে যোনটো টপিক পঢ়িবা সেই টপিকৰ এটা কাল্পনিক ছবি তোমাৰ ব্ৰেইনত আনি লবা তোমালোকে যেতিয়া চাবা সিনেমা এখন চোৱা বা তোমালোকে শৰ্ট ফিল্ম চোৱা তেতিয়া তোমালোকে সেই শৰ্ট ফিল্মটো বা সিনেমাখন তোমালোকে চাবা প্ৰথমৰ পৰা লাষ্টলৈকে ধুনিয়াকে তোমাৰ মনত থাকি যায় যেতিয়া তোমালোকে ভালকে চাবা কোনোবা এজনে যদি তোমাক খুদে তুমি ধুনিয়াকে প্ৰথমৰ পৰা লাষ্টলৈকে কিন্তু সেই সিনেমা তোমালোকে এক্সপ্লেইন কৰি কৈ দিব পাৰিবা A to Z কিয় কৰিব পাৰিবা তো কিয়নো তোমালোকে সিনেমাখন গল্প হিচাপে তোমালোকৰ সন্মুখত তোমালোকে চাইছা তো হেই মতে তোমালোকে যেতিয়া পঢ়িবা তোমালোকৰ ব্ৰেইনত সেই টপিকৰ ওপৰত এটা গল্প বনাই লবা তোমাৰ ব্ৰেইনত তেতিয়া কিন্তু সেই গল্প সিস্টেম যেতিয়া তোমালোকে পঢ়াখিনি মনত ৰাখিবা কেতিয়াও তোমালোকে পাহৰি নিযোৱা এটো 100% শিওৰ হয় তো তোমালোকে এই কৌশলটো একদম ফলো কৰিব পাৰা তাৰ পিছত নেক্সট 3 নম্বৰ আৰু এটা কৌশল হৈছে তোমালোকে যি পঢ়িবা ফাৰ্ষ্টত পঢ়াৰ আগত সেই টপিকৰ ওপৰত তোমালোকে প্ৰপাৰ নলেজ গেইন কৰিবা ধৰি লোৱা তোমালোকে সায়েন্স পঢ়িবলৈ বহিছা সায়েন্সৰ যোনটো টপিক পঢ়িবা সেই টপিকটো তোমালোকে মুখস্থ কৰাৰ আগত তোমালোকে ভালকে সেই টপিকৰ ওপৰত নলেজ গেইন কৰি লবা তোমালোকৰ স্কুলত নিশ্চয় ভালকে বুজাই দিব প্ৰতিটো টপিকে বা বহুতে টিউচন লৈ তোমালোকে তাৰ পৰা বুজিব পাৰিবা প্ৰথমে তোমালোকে নলেজ গেইন কৰিবা কনসেপ্ট ক্লিয়াৰ কৰিবা কনসেপ্ট ক্লিয়াৰ কৰাৰ পিছত যেতিয়া তোমালোকে পঢ়িবা পঢ়াৰ লগে লগে কিন্তু তোমাৰ ব্ৰেইনে কেচ কৰিব পাৰিব কিয়নো তুমি অলৰেডি এই টপিকটোৰ নলেজ আছে এই টপিকটোৰ ওপৰত তোমাৰ কনসেপ্ট ক্লিয়াৰ আছে আৰু যেতিয়া তোমালোকে এবাৰ বা দুবাৰ ধুনিয়াকে পঢ়িবা তেতিয়া মনত থাকি যাব আৰু নেক্সট 4 নম্বৰ আৰু এটা কৌশল হৈছে তোমালোকে লিখি পঢ়িবলৈ ট্ৰাই কৰিবা তোমালোকে যদি 5 বাৰ মান পঢ়িছা এবাৰ হলো লিখিবা যেতিয়া তোমালোকে পঢ়িবা আৰু পঢ়াৰ লগতে তোমালোকে লিখি যাবা এটলিষ্ট তোমালোকে 5 টাইম যদি পঢ়িছা তেন্তে এবাৰ হলো তোমালোকে লিখিবা আৰু যেতিয়া তোমালোকে এনেকে লিখি পঢ়িবা তেতিয়া কিন্তু তোমালোকে পাহৰি নাযাবা কেতিয়াও এই লিখি পঢ়া কৌশলটো কিন্তু তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে যেতিয়া লিখি পঢ়িবা তেতিয়া একদম 100% তোমালোকে যি পঢ়িবা ভালকে মনত থাকিব মুখস্থ কৰি পঢ়ি গুছি যায় এবাৰো প্ৰেক্টিস নকৰে সো তোমালোকে প্ৰেক্টিস কৰি কৰি তোমালোকে পঢ়িবলৈ ট্ৰাই কৰিবা তাৰ পিছত নেক্সট লাষ্ট আৰু এটা কৌশল হৈছে তোমালোকে পঢ়া কমপ্লিট কৰি ৰাতি যেতিয়া শুবলৈ যাবা শুৱাৰ টাইমত তোমালোকে দিনটোত বা ৰাতিটোত কি পঢ়িছা কি টপিকৰ ওপৰত অধ্যয়ন কৰিছা টপিক এটা তোমাৰ মাইণ্ডত অলপ নিজে ভাবিবা মানে তোমালোকে মনে মনে ৰিভিজন দিবা তোমালোকে মানে হোৱাৰ পিছত টোপনি যোৱাৰ আগত তোমালোকে নিজে নিজে মানে ৰিভিজন দিবা কি টপিক পঢ়িছা আৰু যেতিয়া তোমালোকে ৰাতি বা দিনত যোনখিনি টপিক তোমালোকে পঢ়িছা সেই টপিকখিনি তোমালোকে সেই পঢ়াখিনি তোমালোকে যেতিয়া হোৱাৰ আগত এবাৰ ৰিভিজন দিবা কুইক ৰিভিজন এটা যেতিয়া দিবা তেতিয়া যদি কিবা এটা বস্তু তোমালোকে পাহৰি যোৱা লগে লগে যদি তোমালোকে তোমালোকৰ বহিখন মেলি চাই লোৱা তেনে ক্ষেত্ৰত তোমালোকে কিন্তু সেই টপিকটো
একদম পাহৰি নাযাবা আৰু তোমালোকে হোৱাৰ আগত মনে মনে ৰিভিজন দিয়া এইটো কিন্তু তোমালোকৰ একদম বহুত বেছি এটা ডাঙৰ কৌশল হয় পঢ়া মনত ৰখাৰ আৰু তোমালোকে যেতিয়া হোৱাৰ আগত এনেকে ৰিভিজন দিবা মনে মনে তেতিয়া কিন্তু তোমালোকে একদম যিকোনো বস্তু সহজতে তোমালোকে মনত ৰাখিব পাৰিবা লাইফ টাইমৰ কাৰণে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এই কৌশলখিনি আছিলে এই কৌশলখিনি তোমালোকে ফলো কৰা যদি তেন্তে তোমালোকে যি পঢ়িবা 100% তোমালোকে লাইফ টাইমৰ কাৰণে মনত ৰাখিব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত তোমালোকৰ বাবে এই আপডেটটোৱে আছিলে গতিকে তোমালোকে এই কৌশলখিনি ভালকে ফলো কৰিবা যদি তোমালোকে পঢ়া মনত ৰাখিব নোৱাৰা আৰু এই কৌশল মতে যদি তোমালোকে পঢ়া 100% তোমালোকে যি পঢ়িবা সব লাইফ টাইমৰ কাৰণে মনত ৰাখিব পাৰিবা থ্যাংক ইউ ফৰ ওয়াচিং